Hey guys, good morning. এয়া বনাই আছোঁ মই আটা মাৰি আছোঁ এতিয়া লচ্চি বনাম ৰাতিপুৱাৰ কাৰণে আৰু এয়া লচ্চি ৰেডি হৈ গ'ল লগত আছে চিকেন ৰাতিৰে আঞ্জা আছে মানে মাংস আমি একটু বাস করব লাগব মাংস আৰু লচ্চি খাই দিওঁ ৰাতিপুৱা গোটেইকেইজনে বহি গৈছোঁ পুৰা তিনিওজনে গোটেইকেইজন বুলি মানে বেলেগ নাই দিয়া আমি তিনিজনে আৰু এতিয়া হ'ল দুপৰীয়াৰ সাজ মাছ ৰাখিলোঁ অলপ সৰু মাছখিনি পাতত দি বনাব লাগিব আৰু ডাঙৰকেইটা দি মানে ঔটেঙা বনাম বুলি ভাবিছোঁ বহুত গৰমো পৰিছে টেঙাৰ আঞ্জাখন বিৰাট ভাল লাগে খাই ইমান গৰমত আৰু এতিয়া কলপাত কাটিবলৈ আহিছোঁ মাছ পাতত দিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া কলপাত কাটিম কলপাতত দি খাব মানে বিৰাট ভাল লাগে গন্ধটো বিৰাট ভাল আহে পিছত পাতত দিয়া মাছখিনি খাবই কিবা এটা টেষ্ট লাগে আৰু এয়া পাত কাটি হৈ গ'ল পাতখন এতিয়া ধুই ল'ম আৰু এতিয়া দিম হালধিৰ পাতো দিম দুটামান পাতকেইটা বেছি ডাঙৰ নহয় তাৰ কাৰণে মাছখিনিৰ ওপৰতে দিবলৈ মানে দুটা লৈ ল'লোঁ হালধিৰ পাত আৰু কলপাত দুটা মিক্স কৰি এনেকৈ বান্ধি ল'ম মাছখিনি হৈ গ'ল পাত লোৱা এতিয়া মাছখিনি জলকীয়া পিঁয়াজ কাটি লৈছোঁ নেহৰু দি দিছোঁ আৰু নেমু চেপি লৈছোঁ অলপমান খাবলৈ ভাল লাগে আৰু এতিয়া গোটেইখিনি মিক্স কৰি ল'ম সানি মাছখিনি গোটেই মিক্স কৰি লৈ ল'ম এতিয়া হালধিৰ পাতটো দি দিম দুটা দি দিম পাত তেনেকুৱাকৈ আৰু এয়া হৈ গ'ল ৰেডি কেৰাহীত উঠাই দিলোঁ ঢাকনি লগাই দিলোঁ অলপ পিছত উল্টাই দিব লাগিব আৰু এয়া ৰেডি হৈ গ'ল আৰু মাছ পিটিকা ইমান ধুনীয়া গোন্ধ আহিছে মানে একদম খাওঁ লাগিছে পুৰা গোন্ধটোতে কোনে ভাল পায় এনেকুৱাকৈ খাই মাছ পাতত দিয়া মাছ মোৰ ফেভাৰিট হয় বহুত ভাল পাওঁ মই মাছৰ চাটনি বুলি ক'লে আৰু ক'বই নালাগে এয়া পোৰা মাছেই হওক বা পাতত দিয়াই হওক বহুত ভাল পাওঁ খাই শুকান মাছৰ চাটনিও ভাল লাগে আৰু এইখিনি এতিয়া সানি ল'ম দেখাত কেনেকুৱা লাগিছে খাওঁ লাগিছে নে ৰাইজ সানি ল'লোঁ ধুনীয়াকৈ যিহেতু চব দিয়াই আছে নিমখ চিমখ চবখিনি তেল দি লৈছোঁ খালি এতিয়া মিঠাতেল কেঁচা তেল অলপ দি লৈছোঁ হৈ গ'ল মাছ আৰু এতিয়া টেঙা বনাম টেঙাত বেলেগ একো নিদিওঁ জলকীয়া আৰু পাঁচফোৰণ দিলোঁ নিমখ হালধি আলুখিনি অলপমান ফ্ৰাই কৰি লওঁ আৰু এতিয়া বইল কৰি থোৱা টেঙাখিনি ঢালি দিম হৈয়ে গ'ল টেঙাৰ আঞ্জাও ৰেডি খোৱাহে কথা এতিয়া ইমান গৰমত টেঙাৰ আঞ্জা বিৰাট ভাল লাগে খাই টেঙাৰ আঞ্জা কোনে ভাল পায় ক'বচোন কমেণ্ট কৰে আজিৰ ভিডিঅ'টো ইমানখিনি আৰু বাই